নমস্কাৰ বন্ধুসকল 20 জুলাই 1969 চনত এপলো 11 মিছনৰ লুনাৰ মডুল চন্দ্ৰত সফলভাৱে লেণ্ড কৰে। তাত বহি আছিল নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিন। লেণ্ডিঙৰ পিছত নীল আৰ্মষ্ট্ৰঙে ভাৰী স্পেচ স্যুট পিন্ধি বাহিৰত ওলাব বেছি জাগাও নাছিল। নামতে ভুলতে ওপৰৰ খুন্দা লাগি লুনাৰ মডুলৰ এটা অংশ ভাঙি গৈছিল। দুয়ো এই কথা গম পোৱা নাছিল, কাৰণ তাত বতাহ নাছিল আৰু বতাহ নহ'লে শব্দই কেতিয়াও গতি কৰিব নোৱাৰে। তাৰ বাবে সিহঁতে গম পোৱা নাছিল। যিটো অংশ ভাঙিছিল সেই অংশটো বহু গুৰুত্বপূৰ্ণ অংশ আছিল, যিটো আছিল ইঞ্জিন আৰ্মিং সুইচ। এই সুইচটোৰ অবিহনে কেতিয়াও লুনাৰ মডুল উৰিব নোৱাৰে আৰু সিহঁত পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। এইবিলাক একো নজনাকৈয়ে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম খোজ দিয়ে আৰু পৃথিৱীৰ প্ৰথম চন্দ্ৰত খোজ দিয়া মানুহ হৈ যায়। কিন্তু সঁচাকৈয়ে এনেকুৱা হৈছিল জানো? আহক এই বিষয়ে আলোচনা কৰোঁ। আপোনালোকে জানি আচৰিত হ'ব যে এপলো 11 মিছনৰ আচল কাৰণ আছিল যুদ্ধ, মানে ঠাণ্ডা যুদ্ধ, যিটো আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত হৈছিল। কাৰণ দুয়োখন দেশৰ মাজত মহাকাশত যোৱাৰ বাবে প্ৰতিযোগিতা চলি আছিল। 1957 চনত ছোভিয়েট ইউনিয়নে প্ৰথম দেশ হৈ যায় যিয়ে AI ছেটেলাইট লঞ্চ কৰে। ইয়াৰ নাম আছিল স্পুটনিক আৰু এইটোৱে প্ৰথম মানুহে বনোৱা কৃত্ৰিম উপগ্ৰহ আছিল, যিটো পৃথিৱীৰ কক্ষপথত পঠাইছিল। এইবোৰ দেখি আমেৰিকা আচৰিত হৈছিল যে ছোভিয়েট ইউনিয়ন কেনেকৈ আমতকৈ আগত যাব পাৰে। তাৰ কেইমাহমান পিছতে আমেৰিকায়ো নিজৰ কৃত্ৰিম উপগ্ৰহ লঞ্চ কৰি দিয়ে, যাৰ নাম আছিল এক্সপ্ল'ৰাৰ। 3 বছৰ পিছত ছোভিয়েট ইউনিয়নে আমেৰিকাক আৰু পিছ পেলাই দিয়ে। 1961 চনত মহাকাশত প্ৰথম মানুহ পঠাইছিল আৰু মহাকাশত গৈছিল ইউৰি গাগাৰিন। ইয়াৰ এসপ্তাহ পিছত আমেৰিকাই মিটিং এখন কৰি আলোচনা কৰিছিল যে ছোভিয়েট ইউনিয়নক কেনেকৈ হাৰাব পৰা যাব, কি বেলেগ কৰিলে ছোভিয়েট ইউনিয়ন বহু পিছ পৰি যাব। এইবিলাক আলোচনা কৰি সিদ্ধান্ত লয় যে আমি চন্দ্ৰত মানুহ পঠাম। 25 মে 1961 চনত আমেৰিকাই কথা দিয়ে যে অতি সোনকালে চন্দ্ৰত মানুহ পঠাব। যোনে যোনে চন্দ্ৰক যাব সাৱধানতাৰে পৃথিৱীক ঘূৰাইও আনিব। This decade is out of landing a man on the moon and returning him safely to the earth. আৰু কেইমাহমান পিছতেই টেষ্টিং আৰম্ভ হৈ যায়। সকলোতকৈ আগত টেষ্ট কৰিছিল ৰকেটৰ, যিটো ৰকেটেৰে পৃথিৱীৰ পৰা বাহিৰত যাব। তাৰ পিছত টেষ্ট কৰিছিল কমাণ্ড মডুলৰ হিটচিলৰ, যিয়ে মহাকাশৰ গৰমৰ পৰা বচাব পাৰিবনে নোৱাৰে সেইটো। তাৰ পিছত টেষ্ট কৰে ছাৰ্ভিচ মডুলৰ। 1963 চনৰ পৰা 1967 চনলৈ বহুকেইটা টেষ্ট কৰে আৰু সকলোবোৰ আছিল আনমেন মিছন, মানে ৰকেটৰ ভিতৰত মানুহ নাছিল। ফেব্ৰুৱাৰী 1967 চনত প্ৰথম ৰকেটত মানুহ মহাকাশত পঠোৱাৰ সিদ্ধান্ত লয় আৰু এই মিছনক নাম দিয়ে এপলো 1। 27 জানুৱাৰী 1967 চনত যিকেইজন মহাকাশচাৰীয়ে প্ৰেক্টিছ কৰি আছিল মহাকাশত যোৱাৰ বাবে, তাৰ কেবিনত জুই লাগি 3জন মহাকাশচাৰীৰ মৃত্যু হয়। এই ভয়ংকৰ কাণ্ডৰ পিছতো নাছাই হাৰ মনা নাছিল আৰু এটাৰ পিছত এটা টেষ্ট কৰিয়েই আছিল। এপলো 4, এপলো 5, এপলো 6 এই সকলোবোৰ মিছন মানুহ নথকা মিছন আছিল। অক্টোবৰ 1968 চনত এপলো 7 মিছনত নাছাই আৰু মহাকাশত মানুহ পঠোৱাৰ বাবে সাজু হৈছিল। এইবাৰ কিন্তু সফল হৈছিল। 2 মাহ পিছতে ডিচেম্বৰ 1968 চনত এপলো 8 মিছন লঞ্চ কৰে আৰু সফলভাৱে 3টা মহাকাশচাৰীক চন্দ্ৰৰ ওচৰলৈ পঠায় আৰু উভতাই লৈ আহে। মাৰ্চ 1969 চনত এপলো 9 মিছন লঞ্চ কৰে আৰু ইয়াত লুনাৰ মডেল টেষ্ট কৰিছিল, যিটো চন্দ্ৰত নামিব। আৰু 2 মাহ পিছত মে 1969 চনত এপলো 10 মিছনত 3টা মহাকাশচাৰীক সকলোবোৰ পৰীক্ষা কৰিছিল, যিটো এপলো 11ত কৰিব। ইমান পৰীক্ষা নিৰীক্ষা কৰি ফাইনেলি এপলো 11 মিছন লঞ্চ কৰি দিয়ে। 1, 0, all engine running.
Liftoff. We have a liftoff. 32 minutes past the hour. Liftoff on Apollo 11. এই মিছনটো কৰিছিল তিনিটা মহাকাশচাৰীয়ে কমাণ্ডাৰ নীল এমষ্ট্ৰং মডুল পাইলট মাইকেল কলিন্স আৰু লুনাৰ মডুল পাইলট বাজ এলড্ৰিন এপলো 11ৰ যিটো ৰকেট আছিল তাৰ তিনিটা ভাগ আছিল কমাণ্ড মডুল সাৰ্ভিস মডুল আৰু লুনাৰ মডুল এইটো এনেকুৱাকে কাম কৰিব যিটো লুনাৰ মডুল হয় সেইটোহে চন্দ্ৰত নামিব বাকি কমাণ্ড মডুল চন্দ্ৰৰ কক্ষপথতেই থাকিব লঞ্চৰ আগত ৰকেটত 10 লাখ গেলান কেৰোচিন লিকুইড অক্সিজেন লিকুইড হাইড্ৰোজেন লোড কৰিছিল এই ৰকেটৰ ওজন 30 লাখ কেজি আছিল প্ৰথম এই ৰকেটেৰে পৃথিৱীৰ কক্ষপথত গৈছিল পৃথিৱীৰ কক্ষপথত 1.5 পাক ঘূৰি চন্দ্ৰলৈ বুলি ৰাওনা হৈছিল চন্দ্ৰলৈ যাই পাওঁতে বহু কেইদিন সময় লৈছিল 19 জুলাই 1969 চনত প্ৰায় 4 লাখ কিলোমিটাৰ ভ্ৰমণ কৰি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল প্ৰায় 8টা মান বজাত লুনাৰ মডুল চন্দ্ৰত নামিব যায় আৰু ফাইনেলি নীল এমষ্ট্ৰঙে লুনাৰ মডুল চন্দ্ৰত নমাই দিয়ে আৰু প্ৰথম চন্দ্ৰত খোজ দিয়ে তাৰ পিছতে বাজ এলড্ৰিনেও চন্দ্ৰত নামে আৰু চন্দ্ৰৰ মাটিত আমেৰিকাৰ পতাকা পুতি দিয়ে যেতিয়া আহিব খুজিছিল দেখে যে ইঞ্জিন সুইচটো ভাঙি আছিল আৰু সেই ইঞ্জিন সুইচটো বহু মাথা মাৰি এটা সামান্য কলমৰ সহায়ত ভাল কৰি ইঞ্জিন ষ্টাৰ্ট কৰি পৃথিৱীলৈ ঘূৰি আহিছিল